নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচৰ ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰসকল, আজি খণ্ডটোত দেখিবলৈ পাব কুণালে নৈ পাহি আৰু নীলৰ আচলতে কি হৈ আছে, এই সকলোবোৰ কথা আমি উলিয়াব লাগিব বুলি ক'ব। আনফালে দেখিবলৈ পাব কুণালে আজি নীলক তোমাৰ আৰু পাহিৰ মাজত কি হৈ আছে এই সকলোবোৰ কথা সুধিব। এতিয়া বাৰু নীলে কুণালক কথাবোৰ কৈ দিব নেকি বাৰু, জানিব পাৰিব আজি খণ্ডটো। আনফালে দেখিবলৈ পাব নীলৰ মাকে পাহি আচলতে কি হৈছে সেই কথাটো চিন্তা কৰি থাকিব। আনফালে আকৌ নীলৰ মাকে পাহিক দেখি কালি ঘটনাটোৰ কথা চিন্তা কৰি আছে নেকি সুধিব। এতিয়া বাৰু পাহিয়ে মাকক সকলোবোৰ কথা কৈ দিব নেকি বাৰু, জানিব পাৰিব জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো। সেয়েহে ভিউৱাৰসকল, দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।